এইবাৰৰ ভোগালী এনেদৰেই গাঁৱৰ ৰাইজে মিলি সকলোৱে একেলগে এসাঁজ খোৱাৰ আমেজেই সুকীয়া। পৰম্পৰা ৰক্ষা কৰি এইবাৰো আমি লগে ভাগে এসাঁজ এনেদৰেই খালোঁ আৰু লগতে বিহু উদযাপন কৰিলোঁ। এয়া ৰাতিপুৱা বজাৰ কৰি আনি শাক পাচলি কুটা কাম আৰম্ভ হৈছে আৰু লাহে লাহে এয়া সকলোৱে কাম বন হাতে হাতে লাগি গৈছে। তাকে মই ভিডিঅ' এটা কৰি থওঁ বুলি ভাবিলোঁ। এইফালে বজাৰ কৰি আনি থৈছে। মাংস কুটা নাই বাৰু, মাংস কুটাও লাহে লাহে দেখুৱাই থাকিম। এইফালে মহা মাহী আৰু দাদা বৌহঁতে সেৱা লৈছে। যিহেতু যোৱা বছৰ মেজিৰ জুইৰ ওচৰত তেওঁলোকে সেৱা লৈছিলে, তেওঁলোকৰ মনৰ বাঞ্ছা পূৰ্ণ হ'লে এনেদৰে ৰাইজ সেৱা কৰিব বা ছাগলী আগবঢ়াম বুলি এয়া ছাগলী কটাৰ আগমুহূৰ্তত তেওঁলোকে সেৱা কৰিছে। এয়া স্মৃতিবোৰ সজীৱ হৈ থাকক বুলি মই এনেদৰে ভিডিঅ' কৰি সাঁচি ৰাখিলোঁ। সেৱা লোৱাৰ পাছতেই আমি আলু কাটিবলৈ লাগি গ'লোঁ, মইনাদা আৰু মই। তাকে আমি কথা পাতি আছোঁ আৰু কাটি কাটি। এইফালে ভাইটি দাই হাঁহ কাটিবলৈ লৈছে আৰু আনফালে মহায়ে মানে ভাত বনাবলৈ এয়া চৌ পাতিলে আৰু এইফালে মাইকৰ ব্যৱস্থা কৰি আছে। এইফালে মাছ ফ্ৰাই কৰি আছে, শাক কুটি ৰেডি হৈ গ'ল। মই অলপ টাইমৰ কাৰণে ঘৰলৈ গৈছিলোঁ। এয়া ঘৰৰ পৰা আহি আছোঁ, খাবলৈ হৈছে আৰু। এয়া আমি গাঁৱৰ ৰাইজ সকলোৱে মিলি একেলগে এনেকৈ খাওঁ আৰু আপোনালোকক দেখুৱাইছোঁ। বা এইফালে মেজিৰ কাৰণে কাইলৈ ৰাতিপুৱা যিহেতু পুৱা ভাগতে মেজিৰ জুই আমি সেক ল'ব লাগিব, সেই মেজিৰ কাৰণে গাঁত খান্দি আছে। সেইফালে বাঁহো কাটি আছে। মেজি খৰি মানে জুই সেক ল'বৰ কাৰণে এয়া আয়োজন হৈ গৈছে। মই য়োগা কৰোঁ। যিহেতু পুৰা যুদ্ধ গানটো ফেমাছ হৈছে, সেয়ে এইফালে যুদ্ধ এখন লাগিয়ে গৈছে আৰু। শেষত এনেদৰে কেইখনমান ফটো দি দিওঁ বুলি ভাবিলোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। আমাৰ সংস্কৃতি আমি এনেদৰেই বান্ধি ৰাখিব লাগিব। গাঁৱৰ ৰাইজে একেলগে মিলি ভোগালীৰ এসাঁজ এনেদৰে খাই ভোগালী উদযাপন কৰিলোঁ আনন্দ উল্লাসৰ মাজেৰে আৰু এনেদৰেই আমি ভোগালী এইবাৰ উদযাপন কৰিলোঁ।